নমস্কাৰ বন্ধুসকল। কোনোবা এজন মহান ব্যক্তিয়ে কৈ গৈছে, আমি আমাৰ জীৱনত দেখা সপোনবোৰ এনেকুৱা হ'ব লাগে যি আমাক ৰাতি শুবলৈ নিদিয়ে। আমাৰ জীৱনত আমি সচৰাচৰ সপোনবোৰ বিচনাত শুই দেখোঁ, টোপনিত দেখোঁ, কিন্তু আপুনি বা মই জীৱনত দেখা সপোনবোৰ আমি খোলা চকুৰে দেখিব লাগে, যাক বাস্তৱত ৰূপ দিবলৈ আমাৰ ভিতৰত একোৰা জুই জ্বলি থাকিব লাগে, নিৰন্তৰ এটা আমাৰ ভিতৰত পাগলপন থাকিব লাগে সেই সপোনটোক বাস্তৱত ৰূপ দিয়াৰ কাৰণে। তেতিয়াহে আমি আমাৰ সপোনক বাস্তৱত ৰূপ দিবলৈ সক্ষম হওঁ। মই লক্ষ্যজ্যোতি আজি আপোনালোকক তেনেকুৱা এটা কাহিনী ক'বলৈ ওলাইছোঁ, নিজৰ সপোনক এজন যুৱকে কেনেকৈ বাস্তৱত ৰূপ দিছিলে, সেই সপোনক বাস্তৱত ৰূপ দিবলৈ তেওঁ কেনেদৰে দিন আৰু ৰাতিক এক কৰি দিছিল, তাৰ ফলতে তেওঁ বিশ্ববাসীৰ বুকুত নিজৰে এখন ছবি অংকন কৰিবলৈ সক্ষম হৈছিল। মই সেইজনা ৰনাল্ডোৰ বিষয়ে ক'বলৈ ওলাইছোঁ, যিজনক আজি ফুটবল প্ৰেমীসকলে ফুটবলৰ ভগৱান হিচাপে আখ্যা দিয়ে। সেই ৰনাল্ডোৱে 1986 চনত 5 ফেব্ৰুৱাৰী তাৰিখে এটা অত্যন্ত দুখীয়া মালীৰ পৰিয়ালত জন্মগ্ৰহণ কৰিছিল। পৰ্তুগাল দেশৰ আঞ্চল নামে এখন সৰু চহৰত তেওঁৰ দেউতাকে মালীৰ কাম কৰিছিল, যি ফুলত পানী দিয়া, ফুলৰ মেইনটেনেঞ্চ কৰা এনেকুৱা কামবোৰ কৰিছিল, আৰু অত্যন্ত দুখীয়া পৰিয়াল আছিল। সেই পৰিয়ালত জন্মগ্ৰহণ কৰিও আজি তেওঁ এটা ডাঙৰ বিল্ডিং, বহুত টকাৰ মালিক হৈ নিজকে তাৰ লগতে নিজৰ এটা প্ৰতিষ্ঠা এই সমাজত কৰি দেখুৱাবলৈ সক্ষম হৈছে। মাত্ৰ নিৰন্তৰ তেওঁ সেই সপোনক বাস্তৱত ৰূপ দিবৰ কাৰণে যিকোৰা জুই, যিটো জুনুন, যিটো পাগলপন তেওঁৰ ভিতৰত আছিল, তাৰ ফলতে তেওঁ সক্ষম হ'ব পাৰিলে এনেকুৱা এটা বিখ্যাত ফুটবলাৰ হ'ব কাৰণে। ৰনাল্ডোক প্ৰশিক্ষণ দিবৰ কাৰণে তেওঁৰ দেউতাকৰ ওচৰত পইচা নাছিলে যে এজন ভাল প্ৰশিক্ষকৰ ওচৰত তেওঁক প্ৰশিক্ষণ দিয়ক, কিন্তু ৰনাল্ডো সৰুকালৰ পৰাই ফুটবলৰ প্ৰতি ইমানেই পাগল আছিল যে তেওঁ আধা ৰাতিও, ৰাতি 12টা, 1টা, 2টা বজাতো বিচনাৰ পৰা সাৰ পাই তেওঁ সেই সৰু ফুটবলটো লৈ ফিল্ডলৈ অকলে ওলাই গৈছিল আৰু নিৰন্তৰ প্ৰেক্টিছ কৰিছিল, অনুশীলন কৰিছিল। তেওঁৰ এটাই সপোন আছিল, তেওঁ নিজকে এটা প্ৰতিষ্ঠা কৰা। মই আপোনালোকক ক'ব বিচৰা নাই যে ৰনাল্ডোত থাকি বেষ্ট প্লেয়াৰ, ভাল প্লেয়াৰ এই পৃথিৱীত নাই, কিন্তু ৰনাল্ডোৰ ভিতৰত এনেকুৱা এটা প্ৰতিষ্ঠা আছে, তেওঁ এজন বেষ্ট হোৱাৰ লগতে কণ্টিনিউ তেওঁ সেই ভাল যিটো খেলৰ প্ৰতি ভাল আছে, প্ৰভাৱ আছে, সেইটো কণ্টিনিউ বজাই ৰাখিব পাৰিছে। আজি তেওঁৰ বছৰি ইনকম প্ৰায় 700 মিলিয়ন টকা। গতিকে মই আপোনালোকক কওঁ, যদি আপোনাৰো কিবা এটা সপোন আছে, তেন্তে আপুনি সেই সপোনক বাস্তৱত ৰূপ দিবলৈ দিন ৰাতি এক কৰি দিয়ক। এনেকুৱা নহয় যে আপুনি সপোন দেখিছে আৰু ঘৰত শুই আছে। সপোনক বাস্তৱত ৰূপ দিবলৈ আপোনাৰ ভিতৰতো এটা পাগলপন থাকিব লাগিব, আপোনাৰ ভিতৰত একোৰা জুই জ্বলি থাকিব লাগিব যে মই মোৰ সেই সপোনক বাস্তৱত ৰূপ দিম। এনেকুৱা নহয় যে আপুনি পঢ়ি শুনি এজন বিখ্যাত লোক হওক। আপোনাৰ ভিতৰত যদি খেলা ধূলাৰ প্ৰতি বিশেষ আগ্ৰহ আছে, তেন্তে আপুনি সেই সপোনটোকে পূৰা কৰিবলৈ নিৰন্তৰ চেষ্টা অব্যাহত ৰাখক, আৰু দেখিব আপুনি এজন বিখ্যাত ব্যক্তি হ'বলৈ নিজৰ ছবি এই পৃথিৱীবাসীৰ মাজত জিলিকাই তুলিবলৈ সক্ষম হ'ব। যদি আপোনাৰ ভিতৰত গান গোৱাৰ, ছবি আঁকাৰ জ্ঞান আছে, তেন্তে আপুনি নিৰন্তৰ সেই প্ৰচেষ্টা কৰক, আৰু দেখিব এদিন আপুনি সেই ছবিৰে বিশ্ববাসীৰ মাজত নিজকে প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হ'ব। ইয়াকে কৈ মই মোৰ এই সৰু কাহিনীটো সামৰণি মাৰিছোঁ। যদি আপোনাৰ মোৰ এই ভিডিঅ'টো ভাল লাগিছে, তেন্তে লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু শ্বেয়াৰ কৰি দিব, যাতে আগন্তুক আহিবলগীয়া মোৰ ভিডিঅ'বোৰ এনেদৰে চাই থাকিবলৈ পায়। নমস্কাৰ, জয় হিন্দ।